ছাত্ৰ-ছাত্ৰীসকল মই সীমান্ত হাজৰিকাই তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। ইয়াৰ আগৰ ভিডিঅ' কেইটাত আমি দশমমান শ্ৰেণীৰ গণিত বিষয়ৰ কেইটামান পাঠৰ বিষয়ে আলোচনা কৰিছিলো। আজি আমি দশমমান শ্ৰেণীৰ উচ্চ গণিত বিষয়ৰ সাধাৰণ ঘাতাংকৰ প্ৰয়োগ এই পাঠৰ বিষয়ে আলোচনা কৰিম। তোমালোকৰ যদি কিবা প্ৰশ্ন থাকে তোমালোকে কমেন্ট বক্সত গৈ কমেন্ট কৰিব পাৰিবা। তে তোমালোকে নৱমমান শ্ৰেণীত ঘাতাংক কি হয় সেই বিষয়ে প্ৰাৰম্ভিক ধাৰণা লৈ আহিছিলা। তথাপিও আমি প্ৰথমতে ঘাতাংক কি হয় আৰু তাৰ বিভিন্ন সূত্ৰসমূহ কি হয় সেই বিষয়ে আমি অলপমান চাই লওঁ আহা। এতিয়া আমি চাওঁ ঘাতাংকৰ সংজ্ঞা আমি কিদৰে দিব পাৰোঁ। যদি a to the power n m হয়, য'ত a, n আৰু m তিনিটা বাস্তৱ সংখ্যা লগতে a is greater than 0 আৰু a not equal to 1, তেন্তে n সূচকটোক a ভূমি সাপেক্ষে m ৰ ঘাতাংক বোলে। আৰু ইয়াক আমি এই ধৰণে লিখোঁ, n is equal to log a base m, a টো হ'ল ভূমি, n টো হ'ল সূচক, আৰু m ৰ আমি ঘাতাংক উলিয়াইছো। এতিয়া এটা আমি উদাহৰণ লৈ চাওঁ। উদাহৰণ লৈ আমি গম পাম কিদৰে এইটো ওলায়। যদি আমি সংখ্যা এটা লওঁ 2 to the power 3 is equal to 8, ইয়াত আমি কি কৰিম, সূচক কোনটো হ'ব আমাৰ এইটো আৰু ভূমি হ'ব এইটো। অৰ্থাৎ ইয়াত যদি আমি লগত লিখোঁ তেতিয়া আমাৰ কি হ'বগে, 3 is equal to log 2 base 8, এইটো হ'ল ইয়াৰ লগ। অৰ্থাৎ 8 যদি আমি লগ লওঁ 2 ভূমি সাপেক্ষে তেন্তে আমি তাৰ মানটো কিমান পাম, 3 পাম। আমি যিকোনো এনেকুৱা ধৰণৰ সংখ্যা ঘাত থকা সংখ্যা আমি কৰি নিব পাৰোঁ, লগ হ'লে প্ৰকাশ কৰিব পাৰোঁ। এতিয়া লগ ব্যৱহাৰৰ ক্ষেত্ৰত বিভিন্ন সূত্ৰসমূহ আছে। এই সূত্ৰসমূহ কি হয় আমি চাই লওঁ। প্ৰথমটো হ'ল log a base m into n is equal to log a base m plus log a base n। অৰ্থাৎ লগৰ কাষত যদি কিবা দুটা সংখ্যা পূৰণ হৈ থাকে তেতিয়া আমি সেই সংখ্যা দুটাৰ ঘাতাংকৰ যোগফল হিচাপে আমি লিখিব পাৰোঁ। 2 নম্বৰটো আমি চাওঁ, log a base m by n is equal to log a base m minus log a base n। ইয়াত কি হ'ব, যদি আমাৰ সংখ্যা দুটা হৰণ হৈ থাকে তেতিয়া আমাৰ কি হ'ব, সেই সংখ্যা দুটাৰ ঘাতাংকৰ বিয়োগফল হিচাপে আমি লিখিব পাৰোঁ। 3 নম্বৰটো হ'ব log a base m to the power p is equal to p log a base m। অৰ্থাৎ লগৰ পিছত যদি কোনোবা এটা সংখ্যাৰ ঘাত থাকে সেই ঘাতটো সদায় লগৰ আগলৈ গুচি যায় আৰু তাৰপিছত বাকীখিনি একেদৰে থাকি যায়। 4 নম্বৰটো আমি চাওঁ, log a base b is equal to log c base b into log a base c। ইয়াত কি হৈছে চোৱা, আমাৰ ইয়াত বেছটো a আছিলে আৰু কাষত আমাৰ b আছিলে। এতিয়া আমি কি কৰিব লাগিব, আমি ইয়াক ভাঙি দিব পাৰোঁ। এনে হৈ পৰে চোৱাচোন, আমি কি কৰিলোঁ, ইয়াত ভূমি c কৰিলোঁ আৰু ইয়াৰ কাষত c লিখিলোঁ। যদি এনেকুৱা কৰোঁ এতিয়া আমি কি হ'ব, এই c আৰু c আমি কেঞ্চেল যায় বুলি ভাবিব পাৰোঁ। কেঞ্চেল যায় বুলি আমাৰ কি থাকি যাব, ভূমিটো আমাৰ a আহি যাব আৰু b টো কাষতে থাকি যাব। অৰ্থাৎ a base b আমি ভাঙি দিব পাৰোঁ কি, c base b into a base c হিচাপে। 5 নম্বৰটো আমি চাওঁ, log a base a is equal to 1। অৰ্থাৎ যদি বেছটো একে হয় আৰু কাষত থকা সংখ্যাটো যদি একে হয় তেতিয়া আমাৰ কি হ'ব, দুটা সংখ্যা আমাৰ লগাৰিথম ল'লে আমি কি পাম, 1 পাম। অৰ্থাৎ ঘাতাংক ল'লে আমি সদায় 1 পাম। log a base 1 is equal to 0। অৰ্থাৎ 1 ৰ যদি আমি লগ লওঁ, যিয়ে নাথাকক কিয় ভূমি সদায় কি হ'ব, 0 হ'ব। ভূমি তাৰ বেলেগ বেলেগ হ'ব পাৰে। log b base a is equal to 1 by log a base b। অৰ্থাৎ যদি আমাৰ b base a থাকে তাক যদি আমি অতিক্ৰম লৈ লওঁ তেতিয়া আমাৰ কি হৈ যাব, ভূমি আৰু লগ সংখ্যাটো আমাৰ সলনি হৈ যাব। অৰ্থাৎ সংখ্যাটো ভূমিলৈ আহিব, ভূমিটো সংখ্যালৈ গুচি যাব। তাৰপিছত আমাৰ কি আছিলে, a to the power log a base m is equal to m। অৰ্থাৎ a যদি পাৱাৰত লগ থাকে তেতিয়া আমাৰ কি হ'ব, আৰু বেছটো যদি আমাৰ সংখ্যাটোৰ সৈতে একে থাকে তেতিয়া আমি কি হ'ব, তাৰ যোনটো কাষত সংখ্যা থাকিব সেই সংখ্যাটো পিছত আহি যাব। অৰ্থাৎ a to the power log a base m is equal to m। log a to the power q base m to the power p is equal to p by q log a base m। যোনটো ভূমি থাকে, ভূমিত যদি পাৱাৰ থাকে আৰু সংখ্যাটোতো যদি পাৱাৰ থাকে তেতিয়া সংখ্যাটা এই পাৱাৰটো আমাৰ কি হয়, আগত হৰণ হৈ যায়। তাৰপিছত আমাৰ ভূমি সাপেক্ষে সেই সংখ্যাটো আহি যায় পিছত। আৰু লাষ্টত আমি চাওঁ, যদি log a base b is equal to log a base c হয় তেতিয়া আমি কি কৰিব পাৰোঁ, ইয়াতো বেছটো একে আছে ইয়াতো বেছটো একে আছে, তেতিয়া আমি লগটো উঠাই দিব পাৰোঁ। চ' লগটো উঠাইলে আমাৰ থাকি যাব b is equal to c। আমি ইয়াৰ পৰা পাব পাৰোঁ b আৰু c সমান হয় বুলি। চ' এইখিনি আছিল লগৰ সূত্ৰ। এই সূত্ৰখিনি মনত ৰাখিলে আমি পিছৰ অংকখিনি কৰিব পাৰিম। এই সূত্ৰখিনি তোমালোকে ভালদৰে মনত ৰাখি ল'বা। এতিয়া আমি যাওঁ ঘাতাংকৰ ভূমি।
অৰ্থাৎ বেস অফ লগাৰিথম এতিয়া যেতিয়া আমি ভূমিৰ কথা কম ঘাতাংকৰ ক্ষেত্ৰত কি হ'ব 1ৰ বাহিৰে যিকোনো সংখ্যাই কি হ'ব পাৰে ঘাতাংকৰ ভূমি হ'ব পাৰে কিন্তু 1 টো কেতিয়া আমাৰ ভূমি হ'ব নোৱাৰে সো আমি 1 টো হ'ব নোৱাৰে 1ৰ বাহিৰে যিকোনো সংখ্যাই হ'ব পাৰে এতিয়া আমি ইয়াত ব্যৱহাৰিক ক্ষেত্ৰত 10 আৰু ই স্মল ই এইটোক আমি ভূমি হিচাপে লওঁ বেলেগ আৰু ভূমি থাকিব পাৰে অৰ্থাৎ 2 3 4 5 6 যিকোনো ভূমি হ'ব পাৰে কিন্তু ব্যৱহাৰিক ক্ষেত্ৰত আমি কেৱল 10 আৰু ই খেলম তে ই মানে কি ই এটা অপৰিমেয় সংখ্যা আৰু ই মানটো 2.71 ৰ পৰা 2.7 ৰ ভিতৰত হয় আৰু ব্যৱহাৰিক ক্ষেত্ৰত আমি যোনটো মান ব্যৱহাৰ কৰো সেইটো হ'ল 2.71828 এটো হ'ল ইয়াৰ মান এই মানটো আমি সাধাৰণতে ব্যৱহাৰিক ক্ষেত্ৰত ব্যৱহাৰ কৰো এতিয়া এই দুটা ভূমিক আমি দুটা বেলেগ বেলেগ নামেৰে আমি জনা যায় আমি চাই লওঁচোন সো আমি কৈছিলে 1ৰ বাহিৰে কোনো আমি ধনাত্মক বাস্তৱ সংখ্যা ঘাতাংক হিচাপে ল'ব পাৰো আৰু ব্যৱহাৰিক ক্ষেত্ৰত 10 আৰু ইক ল'ব পাৰো আমি এতিয়া ই ভূমি সাপেক্ষে ঘাতাংকক স্বাভাৱিক ঘাতাংক অৰ্থাৎ নেচাৰেল লগাৰিথম বা নেপিয়াৰৰ ঘাতাংক বোলা হয় নেপিয়াৰ নামৰ এজন গণিতজ্ঞই এই ভূমিটো উলিয়াইছিল কাৰণে ইয়াৰ নাম নেপিয়াৰৰ ঘাতাংক বোলা হয় আৰু 10 ভূমি সাপেক্ষে যোনটো ঘাতাংক হ'ব তাক আমি কি বুলি ক'ম সাধাৰণ ঘাতাংক বোলা হয় বা কমন লগাৰিথম এতিয়া আমি ঘাতাংকৰ সহায়ত কি দিয়ে গণনা কৰিব পাৰো আমি চাওঁচোন আমি কি কৰিব পাৰো যেতিয়া আমাক যিকোনো এটা সংখ্যাৰ লগ উলিয়াবলৈ দিব ধৰা log 2 base 8 এটা আমাক উলিয়াব দিছে ইয়াত আমি কি কৰিম এই যোনটো সংখ্যা আছে এই সংখ্যাটোক আমি যোনটো আমাৰ ভূমি আছে ভূমি ঘাত হিচাপে প্ৰকাশ কৰিবলৈ চাম অৰ্থাৎ আমি কি কৰিম ইয়াত আমি লিখিব পাৰো 8 মানে হ'ব 2 কিউব এতিয়া আমি যদি ঘাতাংকৰ সূত্ৰ ব্যৱহাৰ কৰো সো সূত্ৰকেইটা যদি ব্যৱহাৰ কৰি দেখা পাম এটা সূত্ৰ আছিল ইয়াত এটো log a base m to the power p is equal to p log a base m অৰ্থাৎ আমাৰ কি হয় ঘাতটো আগলৈ গুচি আহে 3 log 2 base 2 তে ইয়াত কি হ'ব log 2 base 2 থাকি গল আৰু অলপত আমি পাইছিলো log a base a হলে 1 হয় অৰ্থাৎ যদি আমাৰ ভূমিটোৰ সংখ্যাটো একে থাকে আমাৰ তাৰ লগাৰিথম 1 হয় এটা আমাৰ কি হৈছে ভূমি 2 সংখ্যাটো 2 এটা আমাৰ কি আহি যাব এটো 1 হৈ যাব সো 3 into 1 is equal to 3 এদৰে আমি যিকোনো সংখ্যাৰে আমি কি উলিয়াব পাৰো লগাৰিথম উলিয়াব পাৰো এতিয়া আমি এই পাঠত 10 সংখ্যাটো অৰ্থাৎ যোনটো আমাৰ সাধাৰণ ঘাতাংক এই সাধাৰণ ঘাতাংকৰ প্ৰয়োগ কৰি কিদৰে আমি মানবিলাক উলিয়াব পাৰো সেই বিষয়ে চাম এটা আমি কৈছিলে যিকোনো এটা সংখ্যাৰ ঘাতাংক ভূমিৰ ওপৰত নিৰ্ভৰ কৰে আৰু এটা আমি 10 ভূমি সাপেক্ষে আমি কিদৰে আমি ঘাতাংক উলিয়াব পাৰো এইবোৰ আমি চাম তে প্ৰথমতে আমি চাও 10 to the power 0 is equal to 1 যদি মই ইয়াত ঘাতাংক লিখো কি হ'ব log 10 base 1 is equal to 0 অৰ্থাৎ ইয়াত আমাৰ সূচকটো 0 আছিল আৰু 10 টো আমাৰ ভূমি হৈ যাব সংখ্যাটো আমাৰ 1 আছিল এটা আমাৰ কি হ'ব log 10 base 1 is equal to 0 যদি একেদৰে আমি চাও 10 to the power 1 হলে কিমান হ'ব আমাৰ 10 হয় আৰু এটো যে আমি লগত নৈতে কি হ'ব সূচকটো আমাৰ সমানচিহ্ন এপিনে আহি যাব এটো আমাৰ ভূমি হৈ যাব log 10 base 10 is equal to 1 তাৰপিছত আমি চাও 10 to the power 2 is equal to 100 ইয়াত কি হ'ব log 10 base 100 is equal to 2 অৰ্থাৎ এটো বেস হিচাপে আহি গল আৰু এটো সংখ্যাটো কাখলৈ আহি গল আৰু তাৰ যোনটো সূচক হ'ব সূচকটো আমাৰ হ'ব 2 এদৰে আমি বেলেগ সংখ্যাখিনিৰ কাৰণে অৰ্থাৎ 1000 হওক 10000 হওক তাৰ কাৰণে আমি ঘাতাংকটো উলিয়াব পাৰো তে ইয়াত কি হৈছে চোৱাচোন এতিয়া x ৰ মান যদি 1 আৰু 10 ৰ ভিতৰত আছে তেতিয়া আমাৰ log x ৰ মান আমি কি পাম 0 আৰু 1 ৰ ভিতৰত পাম ইয়াত আমি চালে গম পাম log যদি 1 হয় আমাৰ 0 হয় log যদি 10 হয় আমাৰ কিমান হৈছে 1 অৰ্থাৎ x ৰ মান আমাৰ কিমান আছিল 1 আৰু 10 যদি আমি এটা x হিচাপে ধৰি লওঁ সো x ৰ মান 1 আৰু 10 অৰ্থাৎ x ৰ মান 1 আৰু 10 ৰ ভিতৰত থাকিলে log ৰ মান সদায় 0 আৰু 1 হ'ব আৰু x ৰ মান যদি 10 আৰু 100 ৰ মাজত থাকে তো 10 হতে আমি কিমান পালো 1 পালো 100 হতে আমি কিমান পালো 2 পালো অৰ্থাৎ x ৰ মান যদি 10 আৰু 100 ৰ ভিতৰত থাকে তেন্তে log ৰ মান কিমান হ'ব 1 আৰু 2 ভিতৰত হ'ব এটো আমি বাকি সংখ্যাখিনিৰ কাৰণে আমি উলিয়াব পাৰো তে ইয়াত আমি কি ক'ব পাৰো ইয়াত চোৱা যদি x ৰ মান 1 আৰু 10 ৰ ভিতৰত আছে তেন্তে log x কি হ'ব 0 প্লাস এটা ধনাত্মক প্ৰকৃত ভগ্নাংশ অৰ্থাৎ log আমাৰ যোনটো পাইছিলো 1 log 1 ৰ কাৰণে আমাৰ 0 আছিল log 10 ৰ কাৰণে 1 আছিল
গতিকে বাকি মানখিনি যেটা 1 আৰু 10 ৰ ভিতৰত লম এই মানখিনি 0 আৰু 1 ৰ ভিতৰতে হ'ব লাগিব আৰু হেতু হ'ব কাৰণে আমাৰ 0 টো থাকিবই প্ৰথমত 0 ত আমি কি কৰিম এটা যিকোনো ভগ্নাংশ যোগ কৰিব লাগিব কাৰণ ইয়াৰ মাজত আমি গোটা সংখ্যা নাপাওঁ একেদৰে 10 আৰু 1 ৰ মাজত যদি x টো থাকে তেতিয়া কি হ'ব log x 1 প্লাস এটা ধনাত্মক প্ৰকৃত ভগ্নাংশ ইয়াটো কি হ'ব যদি আমি 10 আৰু 1 চাওঁ 1 আৰু 2 ৰ ভিতৰত আহিব গতিকে ইয়াত আমি গোটা সংখ্যা নাপাম সো কি সংখ্যা পাম 1 প্লাস যিকোনো এটা ভগ্নাংশ আহিব এই সংখ্যাকেইটা মনত ৰাখিবা কাৰণ পিছত আমি এই সংখ্যাকেইটা কি হয় আমি জানিম এখিনি হল আমাৰ ধনাত্মক ঘাতৰ কাৰণে যদি আমি ঋণাত্মক ঘাত লওঁ তেতিয়া কি হ'ব এখিনি আমি চাই লওঁ এতিয়া ঋণাত্মক ঘাত নতে কি হৈছে 10 to the power -1 মানে হ'ব 0.1 আৰু হেতু যদি আমি লগ লৈ লওঁ তেতিয়া কি হ'ব বেসটো আহি যাব 10 আৰু সূচক আছিল সূচকটো সমাজলৈ ইপিনে হৈ যাব অৰ্থাৎ log 10 base 0.1 is equal to -1 আকৌ 10 to the power -2 is equal to 0.01 এটা ইয়াক যদি আমি লগত প্ৰকাশ কৰোঁ তেতিয়া কি হ'ব log 10 base 0.01 is equal to -2 অৰ্থাৎ সূচকটো -2 আছিল আৰু 10 তোমাৰ ভূমি হৈ যাব এইদৰে আমি যদি আমি নেগেটিভ পাৱাৰ থাকে অৰ্থাৎ আমাৰ ঋণাত্মক ঘাতত থাকে তেতিয়া আমি সংখ্যাবিলাক কি কৰিব পাৰোঁ লগত প্ৰকাশ কৰিব পাৰোঁ আকৌ এতিয়া কি হ'ব চাওঁ যদি আমি এখানে যদি x হিচাপে লৈ লওঁ x ৰ মানটো 0.1 আৰু 1 ৰ মাজত থাকে তেন্তে আমাৰ log x ৰ মান কি হ'ব -1 আৰু 0 ৰ মাজত থাকিব অৰ্থাৎ 0.1 ৰ আগত আমাৰ কি আহিব 1 আহিব তো 1 আৰু 0.1 ৰ মাজত থাকিলে সদায় আমাৰ log x ৰ মানটো -1 আৰু 0 ৰ মাজত হ'ব কাৰণ আমি পাইছো log 1 মানে কি আছিল 0 the 0 আৰু -1 ৰ মানখিনি আমাৰ কি হৈ যাব log হিচাপে আহি যাব এতিয়া এসে যদি আমাৰ 0.1 আৰু 0.01 ৰ মাজত থাকে তেতিয়া আমাৰ কি হ'ব চাও সো x ৰ মান 0.01 আৰু 0.1 ৰ মাজত থাকিলে সো log x ৰ মান কি হৈ যাব -2 আৰু -1 ৰ মাজত আহিব সো ইয়াৰ পৰা আমি চাব পাৰো 0.01 আৰু 0.1 এটা যে আমি লগাইথন মানকিটা কি পাইছিলো -1 আৰু -2 গতে ইহতৰ মাজত যিকোনো সংখ্যাৰ কাৰণে আমাৰ লগাইথনটো কি আহিব -1 আৰু -2 ৰ মাজত আহিব এতিয়া আকৌ আমি আগৰ দৰে চাব পাৰো ইয়াত কি হ'ব যদি 0.1 is less than x less than 1 অৰ্থাৎ x ৰ মান যদি 0.1 আৰু 1 ৰ মাজত থাকে তেন্তে log x is equal to -1 plus এটা ধনাত্মক প্ৰকৃত ভগ্নাংশ অৰ্থাৎ x ৰ মান 1 আৰু 0.1 ৰ মাজত থাকিলে আমাৰ log x ৰ মানটো কি হ'ব -1 টো আহিবই লগতে তাৰ লগত এটা ধনাত্মক ভগ্নাংশ যোগ হৈ থাকিব অথবা পইণ্টত পাম একেদৰে যদি x ৰ মান 0.01 আৰু 0.1 ৰ মাজত থাকে তেন্তে log x is equal to -2 plus এটা ধনাত্মক প্ৰকৃত ভগ্নাংশ অৰ্থাৎ x ৰ মান যদি 0.1 আৰু 0.01 ৰ মাজত থাকে তেন্তে log x ৰ মান কি হ'ব -2 plus এটা ধনাত্মক প্ৰকৃত ভগ্নাংশ এতিয়াই বাকি সংখ্যাখিনি কোন আমি উলিয়াব পাৰো ছাত্ৰ-ছাত্ৰীসকল এইখিনি হল ঘাতাংকৰ প্ৰাৰম্ভিক কথা এই কথাখিনি তোমালোকে আশা কৰিছো বুজি পাইছা ইয়াৰ পিছত আমি ঘাতাংকৰ প্ৰয়োগ কৰি কিদৰে অংকসমূহ কৰিব পাৰো চাম তাৰ আগতে ঘাতাংকৰ দুটা ভাগ থাকে এই ভাগকেইটা কি কি আৰু সেই ভাগৰ পৰা আমি কেনেদৰে মানসমূহ উলিয়াব পাৰো সেই বিষয়ে আলোচনা কৰিম এইখিনি আমি অহাটো ভিডিঅ আলোচনা কৰিম এইখিনি ভিডিঅ যদি তোমালোকৰ কিবা প্ৰশ্ন থাকে তোমালোকে কমেন্ট বক্সত গৈ কমেন্ট কৰিব পাৰিবা ধন্যবাদ